কবিতাৰ শিৰোনাম ঠিকনাবিহীন মানুহজন। তেখেতৰ খবৰ নোপোৱা আজি বহু বছৰেই হ'ল। তেওঁ কিন্তু মানুহ বৰ ভাল পাইছিল। প্ৰতিদিনেই কেৱল বিচাৰি ফুৰিছিল এক সং, কেৱল যেন জীৱনটো কটাবলৈকে। পিছে এতিয়া যেন তেওঁ নিজৰ মাজতেই মজগুল এক ঠিকনাবিহীন জীৱনত। টকা পইচা সা সম্পত্তিৰ পিছত দৌৰিবলৈ হ'লে কাহানিও বিচৰা নাছিল তেওঁ। বিচাৰিছিল মাথোন এষাৰ মৰমৰ মাত, বিচাৰিছিল কিছু সহানুভূতি আৰু মনৰ কথা নিৰ্ভয়ে খুলি ক'ব পৰাকৈ এজন বিশ্বাসভাজন। এয়াই যেন আছিল তেওঁৰ একমাত্ৰ কাম্য। পিছে বিচাৰি হ'লে পোৱা নাছিল কাহানিও, আৰু আঁতৰি গৈছিল বহু দূৰলৈ, কেৱল মাত্ৰ নিজক বিচাৰি নিজৰ মাজতেই বিলীন হ'বলৈ। নাজানো কিয় মানুহ ভাল পোৱা মানুহজনে মানুহৰ পৰাই পলাবলৈ ধৰিছিল, কিন্তু তেওঁ যেন লাহে লাহে স্বাৰ্থপৰ হৈ পৰিছিল। হয়তো নিজৰ মাজতেই সুখ বিচাৰি পাবলৈ তেওঁ শিকি গৈছিল। ধন্যবাদ।